মই ইউটিউব ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰাৰ পৰা কাকো হাৰি যাব নেদাও। এতিয়া বৰ্তমান আমাৰ দোকানত এজন মানুহ আছে, সেই মানুহজন মাল্টি টেলেণ্টেড মানুহ। তেখেতে ঢোল বজায়, বিহু নাচে, গগনা বজায়, সুতুলি বজায়, মহৰ শিঙৰ পেঁপা বজায়, আৰু কি কি বজায় ঠিক নাই, মই এইখিনিয়ে জানো। মানে চব পাৰে তেখেতে। আৰু নলবাৰীত তেখেতক চিনি নাপোৱা মানুহ নাই। এতিয়া আমাৰ দোকানত আহিছি, তো মই তেখেতৰ লগত অলপ ভিডিঅ'টো কৰিমেই ন। এইটো ধনজিত দা, চবেই জানে, নলবাৰী চবেই চিনি পায়, মই চিনাকি কৰি দিয়া দৰকাৰ নাই। আজি মোৰ বিৰাট ভাল লাগিছে, ধনজিত দা আহিছে কিবা গগনাৰ কিবা এটা কামত। ইমান ধুনীয়াকে বজাইছি গগনা। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। নমস্কাৰ। আৰু এটা বস্তু আছে, সেইটো এবাৰ বজাই দিয়ক। আটাইলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। ৰঙালী বিহুৰ ওপৰত বা বিহুৰ ওপৰত ৰচনাটো চবেই লিখি পাইছি, যোনী স্কুলত গৈছি। এতিয়া কথা হ'ল, কোনে বিহু মাৰি পাইছি সৰুতে। ডাঙৰতে বাৰু নামৰে বিহু, সৰুতে কোনে বিহু মাৰি পাইছি। আমি কিন্তু সৰুতে বহুত বিহু মাৰিছোঁ। আমাৰ জেনেৰেশ্যনত বিহু মানে মোটামুটি চবেই বিহু মাৰি পাইছিলে। আমি দাদা, মই, আমাৰ কাষৰ ৰঞ্জন দাহঁত, এনেকৈ দাদাৰ লগৰ ল'ৰাকেইটা, তেতিয়া আমি ধৰক দাদা হাইস্কুলমানত পঢ়ে আৰু মই LP স্কুলত সৰু। মই হাইস্কুলত পঢ়াত দিলেও বিহু মাৰিব গৈছোঁ। আমাৰ টাইমত তাৰমানে বিহু মাৰিব যোৱাটো এটা বিৰাট ভাল লগা কথা আছিল। গোটেই 7 দিন বিহু মাৰোঁ, পইচা জমা হয়, পইচাখিনি দি পিছত খানা খাওঁ, বেলেগ মজা লাগে। আৰু এটা ইণ্টাৰেষ্টিং কথা কি, আমি বিহু মাৰিব যাবৰ সময়ত ধৰক ঘৰৰ পৰা ওলছোঁ 12টা, টোটেল 12টা চলি ঘৰৰ পৰা ওলছোঁ, ল'ৰা ছোৱালী মিক্স হৈ পিনে। তাৰপিছত 12টা যদি এখন ঘৰত যাওঁ, তেতিয়াহ'লে 10 টকা দিলে। আগৰ দিনত 10 টকা নেদে, 2 টকা, 3 টকা, 1 টকা এনেকৈ দে, কোনোবাই চাউল দে। অলপমান যোৱাৰ পিছত আমি কি কৰোঁ, 12টাই আধা ভাগ হৈ লওঁ, 6টা 2টা গ্ৰুপ হৈ লওঁ। 2টা গ্ৰুপ হ'লে কি হয়, তাৰমানে এক ঘৰত আমি 2 বাৰকৈ যাওঁ। একবাৰ যদি 2 টকা দিছে, নেক্সট বাৰ আৰু 2 টকা দিব, এনেকৈ পইচাটো বাঢ়ি যায়। তাৰপিছত আহি পিনে আমি 7 দিন বিহু মাৰাৰ পিছত আহি পিনে সেই কৰোঁ, খানা খাওঁ। খানা মানে সেই আৰু ভাত দালি মাংস সেনা খানা, বা কেতিয়াবা মেগীৰ খানা হয়, কিবা খানা হয়, বঢ়িয়া আছিল। কিন্তু আজিকালি বিহু মাৰিব সৰু ছোৱালীগিলা আজিকালি ইমান বিহু মাৰিব নাযায়। কিন্তু এতিয়া নতুনকৈ এটা হেৰি হৈছে, গাভৰু তিৰোতা বা মাইকী বা মানে মাসকল বা এনেকুৱা মাইকী মানুহবিলাকে আজিকালি জেং বিহু বা এনেকুৱা মানে এনেকুৱা বিহুবিলাক আজিকালি মাৰিব যায়। কিন্তু এতিয়া নতুনকৈ আৰম্ভ হৈছে। কিন্তু সৰু ছোৱালী বিহু মাৰিব যে বহুত কম। আপুনি ক'বাতহে মানে 2-এটা দল দেখা পাব। মই বিশেষকৈ নলবাৰীৰ কথা কৈ আছোঁ। আপাৰ আছামত এতিয়াও আছে, কিন্তু নলবাৰীৰ ফালে কমি গৈছে বস্তুটো। এতিয়া আপোনালোকে ভাবছি চাগে কি মই এলা কথা কিয় কৈ আছোঁ। এইমাত্ৰ আমাৰ দোকানত কেইটামান সৰু ছোৱালী বিহু মাৰিব আহিছিল। তাহাঁতক দেখি পিনে মোৰ মনত পৰি গ'ল আমাৰ বিহু মাৰা মানে দিনবোৰৰ কথা। আমি কিন্তু বহুত ধুনীয়াকৈ প্ৰপাৰ চাদৰ মেখেলা পিন্ধি, ল'ৰাগিলাই প্ৰপাৰ ইয়াতে গামচা মাথাত মাৰি, কঁকালত গামচা মাৰি, গেঞ্জি পিন্ধি, তলত ধুতি নিপিন্ধে বাৰু, গামোচা পিন্ধে, সৰু আছিল না চব। কিন্তু আজিকালি আৰু কি, যিকেইটা প্ৰফেচনেল বিহু ডান্সাৰ সিহঁতৰ কথা বেলেগ আৰু, এনেই কিন্তু বিহু মাৰা সেই জচটো নাই। তাৰমানে সেই জচটো নাই। সেই দিন অলপ বেলেগ আছিল আমাৰ মানে বিহু মাৰিব যোৱা দিনৰ কাহিনী। এহাঁতে বিহু মাৰিব আহিছে, মোৰ বহুত ভাল লাগিছে। এহাঁতৰ বিহু মাৰিব অহাখিনি মই ভিডিঅ' কৰি থৈছোঁ, তাকে অলপ দেখাওঁ।
কচোন তহঁতৰ তোমাৰ নাম কি হা দীপিকা তোমাৰ নাম তোমাৰ নাম আৰু সেইটো সৰুটো আৰু তুমি হিৰো তোমাৰ নাম আৰু এটা আছিল নহয় এটা টিকলি বান্ধাটো কি নাম বা হৰালি ক'ত ঘৰ তহঁতৰ সোণপুৰ তা পইচা হিচাপ পালা না বিহু মাৰি খানা বঢ়িয়া হ'বতে কি মেগীৰ খানা হ'ব না ভাতৰ হেপী বিহু